তেওঁতো খুব সুন্দৰ সুন্দৰ এতিয়া মোক জানো সি মোক বেয়া পাব এইবিলাক কথা যতীনে আৰু সঁচা কথা কৈ আছোঁ মই যি কৈছোঁ সঁচা তুমিতো অসমীয়া ছবিৰ সম্পৰ্কে এনালাইচিছ কৰা ডাঙৰ ডাঙৰ কথা কোৱা শিল্পীক সন্মান জনোৱা এইটোতো ইউজ কৰিলে তাক নি পেলাই বেকবোন কি সি মানে এনেকুৱাকৈ কয় আজি আৰে এজন মানুহক বিনা ৰেমুনাৰেশ্যনত তেওঁক লৈ যায় লৈ গৈ হোটেল এখনত ৰাখে মই সি ভাল পোৱা ড্ৰিংক কিছুমান কিয় কনচিয়াছ নহয় যে জানে মই বেমাৰী মানুহ এজন অসুখীয়া মানুহ এজন লৈ গৈছোঁ মই আৰু কম ক'বলগীয়া মই এতিয়া শ্ৰাদ্ধটো হৈ যাওক মই যি কাহিনী শুনিছোঁ মই গৰিমাৰ লগত ইয়াৰ পিছত কথা পাতিম কেনেকৈ কি কয় নাজানো ব্যক্তিগতভাৱে হ'লেও মই কিছুমান ক্ষেত্ৰত মই মোক তেওঁলোকক এক্সপ'জ কৰামেই আৰু সিদ্ধাৰ্থ শৰ্মা তই কিন্তু এতিয়া অসমৰ মানুহে সিহঁতৰ পৰা জবাব বিচাৰিছে জবাবদিহি হ'বই লাগিব নহ'লে ৰাইজে কিন্তু ক্ষমা নকৰে আৰে আমিতো জুবিন গাৰ্গৰ লগত আমি একেলগে এইটো সি মোৰ ভাল বন্ধু মই ৰাজেশ আমি কেইটামান মানুহ খুব ভাল বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি দিগন্ত আটাইকেইটা আমিকেইটা তাৰ মাজতো ইমান কেয়াৰিং দেখুৱাই সিদ্ধাৰ্থে আমি জুবিনৰ কেইটামান নাম্বাৰ সি আমি যেতিয়া মেছেজ কৰোঁ সি ব্যস্ত হৈ থাকে মই কেতিয়াবা সিদ্ধাৰ্থ ইম্পৰ্টেণ্ট কথা এটা আছে দাদাক লগ পাব লাগে ফোনটো লগাই দিবচোন হ'ব দাদা একদম আপুনি মই ফোনটো ইভিনিং সেই ফোনটো লগাই দিয়া সময়টো নাহেই তুমি এদিন দুদিন আকৌ ফোন কৰি ক'ব লাগে দাদা পাহৰি আছোঁ তাৰমানে আৰু এতিয়াতো অসমৰ ৰাইজে তাক কেতিয়াও নেৰে দুইজনকে সি এতিয়া জবাবদিহি হওক আৰে তোমালোকে কি হ'ল কি নহ'ল কিয় ক'ব পৰা নাই অসমৰ ৰাইজক আৰু তদন্ত হ'ব লাগিব জুবিন গাৰ্গৰ সেই ঢুকুৱা দুখটো অসমৰ ৰাইজে বুকুত লৈ থাকিব নালাগে তেওঁলোকক ন্যায় দিবই লাগিব তেওঁলোকে সঁচাটো তেওঁলোকক জনাবই লাগিব আৰু তদন্ত আৰম্ভ হৈছে মই জানো কোনো সাৰি নাযায় কিন্তু এই ক্ষেত্ৰত যতীন বৰা মানুহটোক আজি যে মোৰ ছবিৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ লগত যদি মই চিনাকি নহ'ল জুবিন গাৰ্গ যদি অসমীয়া ছবিৰ হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি কামখিনি নকৰিলেহেঁতেন তেতিয়া হয়তো যতীন বৰাই নহ'লেহেঁতেন গালিও পাৰে মোক খঙো কৰোঁ আমি দুটাই কাজিয়া হয় আমাৰ দুটাৰ মাজত আকৌ ভাল হয় আকৌ মিমি আৰু গৰিমাৰ মাজত সোমাব লাগে আমাৰ কাজিয়াত দমো দিয়ে তই মিউজিক একো নাজানো মই নাজানো বাৰু কিন্তু কাণখনে শুনি বেয়া পাইছে এই গানটো কাণ বাকীবিলাকেও বেয়া পাব আৰু জুবিন গাৰ্গৰ খুব বাচ্চা ল'ৰা নিচিনা তাক খুব কোমলকৈ হেণ্ডেল যি কয় কাৰোবাক গালি পাৰিছে তাৰপিছত আকৌ পাহৰি যায় এতিয়া মোক গালিয়ে পাৰক বা হেৰিয়ে কৰক সেই মানুহজন মোক হেৰাই গ'ল আমাৰ মাজৰ পৰা মই যতীন বৰা মানুহটো কিন্তু আধৰুৱা হৈ গ'লো মই আধা হৈ গ'লো কিয় কাৰণে আজি যতীন বৰা হৈ এনেকৈ কথা পাতিব পাৰিছোঁ সেই হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি যিমান জুবিনৰ বিখ্যাত গান আছে চব মোৰ লিপছত আছে সি এনেকুৱা এজন সংগীত পৰিচালক গায়ক যে যতীনে কেনেকৈ এক্সপ্ৰেশ্যন দিব কি হামিংটো দিলে ভাল লাগিব কেনেকৈ সেই চিনটো ওপৰলৈ যাব সেইখিনি জুবিন গাৰ্গে জানে এতিয়া মই কি কৰিম মই এটা ছবি এখন কৰিবলগীয়া হ'লে মই কাৰ ওচৰলৈ যাম যেতিয়া ৰত্নাকৰ কৰিলোঁ মোৰ থিয়েটাৰ অলপ পইচা আছে মোৰ বন্ধু কেইজনমানৰ পৰা ল'লোঁ মই ক'লোঁ জুবিন মই চিনেমাখন কৰ কৈছোঁ নহয় মোৰতো এতিয়া তোকো ইমান পইচা মোক পইচাটো দিব নালাগে তই মই মিউজিকখিনি দায়িত্ব মই লৈ মই মিউজিক প্ৰডিউচাৰ হ'ম বাকীখিনি তই কৰ সেইজন হৈছে জুবিন গাৰ্গ প্ৰতিটো মুহূৰ্তত মোৰ মনত পৰে যোৱাকালি মই আল্টিমেটলি গৈ মই এটা শ্লিপিং টেবলেট খাইছোঁ কিয় কাৰণে মোৰ টোপনিটো যাব লাগিব কিন্তু এতিয়াতো শ্যাম কানুৱে হওক বা তেওঁ বেকবোন বুলি কয় গডফাদাৰ এইটো অৱস্থা তুমি চিতাত জ্বলি আছে দাউদাকে আৰু তুমি এবাৰো নাহিলা এটা বাইক নিদিলা না মোৰ ভুল হৈছে এই কথাখিনিও কোৱা মই অসমৰ ৰাইজক ক্ষমা বিচাৰিছোঁ ফেচবুক লাইভতো কওঁ যে জুবিনৰ আত্মাটোক ক্ষমা খোজক যে জুবিন মই তোমাৰ লগত এইটো অন্যায় কৰিলোঁ এবাৰ কওক নকৰিলে প্ৰত্যেকবাৰে জুবিন গাৰ্গ যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলত যায় কিবা নহয় কিবা এটা অঘটন ঘটেই মই সেইদিনা জুবিনক কৈছোঁ তোৰ চব ঠিকে থাকে তাত গ'লে কিবা এটা খেলি মেলি লাগে কিয় তাক যেতিয়া সি গৈছে আৰু সিদ্ধাৰ্থক মই কওঁ অসমৰ ৰাইজে কিন্তু তাক এক্সকিউজ নকৰে কিন্তু ডাঙৰ মই দেখিলে এনেকুৱা ফিল কৰোঁ যে সি মানে গৰিমাতকৈও বেছি কেয়াৰ লয় নেকি আমি যেতিয়া একেলগে জুবিন গাৰ্গৰ লগত শ্বুটিং কৰি থাকোঁ আৰু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি মোৰ ক্ষেত্ৰত মই কৈছোঁ ৰৈ বিনালে শ্বুটিং কৰি আছে বিশ্বনাথ চাৰিআলিত মই আৰু মোৰ মিছেছ আমি গৈ আছোঁ আমি থিয়েটাৰ আছে অৰুণাচল বৰ্ডাৰ আমি সেইফালে যামগৈ জুবিনে মোক ক'লে তহঁতে এইফালে যাওঁ যদি বিশ্বনাথ চাৰিআলিত
ঘাটতে মোৰ শ্বুটিং চলি আছে মই হ'ব দে মই সোমাই যাম মোৰ তেতিয়া সাংঘাতিক জ্বৰ জুবিনে নৈ পাৰ শ্বুটিং কৰি আছে কৰি থাকোঁতে মই জাষ্ট মোৰ জ্বৰ উঠিছে মই কাহিছোঁ মই বেছি ঠাণ্ডালৈ যোৱা নাই যিহেতু মোৰ গধূলি শ্ব' আছে সি কেনেবাকৈ কথাটো গম পালে আহি কথা পাতি পাতি এবাৰ মোৰ মূৰত হাত দিয়ে এবাৰ ডিঙিত হাত দিয়ে মূৰত হাত দিয়ে মই হ'ব দে তই শ্বুটিং কৰচোন যোৱাৰ সময়ত সি তাৰ ফ্ৰেঞ্জাইটিছ অলপ প্ৰব্লেম আছে মোৰো ছেইম প্ৰব্লেম সি এটাই মেডিচিন আছে তাৰ সেই মেডিচিনটো সি মোৰ সেইটো সি মোক হাতৰ মুঠিত সোমোৱাই লৈ যা তোৰ শ্ব' আছে তই মোৰ শ্ব' নাই নহয় তোৰ শ্ব' ভালকৈ থাকিব লাগিব কেয়াৰিং আৰু সেই মানুহজনক সেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল মই কৈছোঁ অসমৰ ৰাইজে কিন্তু এতিয়াও ক্ষমা নকৰে সিদ্ধাৰ্থ শৰ্মা সি জানে জুবিনৰ মই আছোঁ ডক্টৰ হিতেশ বৰুৱাই বাৰে প্ৰতি কৈছে যে এই মানুহজনক কিন্তু মেডিচিন টাইমমতে দিব লাগিব ভালকৈ ৰেষ্ট ল'ব দিব লাগিব খুৱাব লাগিব ভালকৈ আৰু পানী জুই সিদ্ধাৰ্থ পানী জুই এই দুটা শব্দ কেয়াৰফুল আৰু সি গৈ তাৰ লগত এনেকুৱা এটা অৱস্থাত পেলাই দিলে যিটো মানুহ এটা যোৱাৰ আগদিনা মোৰ লগত যেতিয়া কথা পাতিছে সি ভাগৰুৱা মই তই ইমান ভাগৰি পৰিছ কিয় কি হৈছে তই এনেকৈ কেনেকৈ কাম কৰিবি তই অলপ ৰেষ্ট নলওঁ কি নাই মই কাম কৰিব লাগিব তই জানে মোৰ এটা ব্ৰেইনত কিমান কাম চলি থাকে কিজানি সি জানিছিল যে মই সোনকালে মোৰ কামখিনি শেষ কৰিব লাগিব আৰু গুচি গ'ল মই ক'লোঁ এই দুজন ব্যক্তি মই এটা কথাই কওঁ যে ইমান কেয়াৰিং হৈ দেখুৱাই সেই সিহঁতৰ হাততে আজি জুবিন নোহোৱা হৈ গ'ল সিদ্ধাৰ্থ মই অসমৰ ৰাইজক কিন্তু জবাব দিব লাগিব তোমালোকে কিন্তু ইমান সহজ নহয় অসমৰ ৰাইজক হিয়াৰ আমঠু এজন ব্যক্তি যে আমিতো জুবিন গাৰ্গৰ ওচৰত একোৱেই নহয় শিল্পী বুলি ক'লে মহান যাক আমি মই কওঁ মই যেতিয়া জুবিনৰ ওচৰত বহি থাকোঁ যে যি নিজৰ কথা অকণোৱে চিন্তা নকৰিলে আজি যদি স্বাৰ্থপৰ হোৱা হ'লে সি পইচা ল'লেহেঁতেন নৰ্থ ইষ্টৰ নিজৰ কথা নাই পানীত নাযাওঁ মই নাই যোনে যি কয় সেইফালে গুচি যায় বিনা পইচাত গ'ল সি নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা আৰু এনেকৈ নাইকিয়া হোৱাটো মই অসমৰ ৰাইজে কেতিয়াও নামানে জবাবদিহি হ'বই লাগিব তোমালোকে কি হৈছে কি নহৈছে মোৰ বেয়া লাগে তই যদি ইমানে তোৰ সাহস আছে তে তই তাৰ যেতিয়া চিতাত উঠাই দিলে তাক জ্বলাই দিলে তাৰ আগত তহঁতে এটাটো কিবা ক এবাৰ তহঁতৰ ভুল হৈছে শুদ্ধ হৈছে ক না তহঁতৰ সাহস নহয় তাৰমানে তহঁতৰ ভুল আছে এতিয়ালৈকেতো মনে আছে পলাই কিয় আছে তহঁতে আৰে জুবিন গাৰ্গৰ লগত আমি যেতিয়া একেলগে থাকোঁ ক'ৰবাত ফুৰিবলৈ গ'লে হেৰি কৰিবলৈ গ'লে জুবিন মেডিচিন সি অৱশ্যে এইবিলাক লৈ ইমান সি মেডিচিন খালে নাখালে নাই সিদিনা মাজতে মই জুবিন আৰু হিমা নগাঁৱলৈ গৈ আছোঁ যাওঁতে গৰিমাই মোক ফোন কৰিছে য'তেই নি কিন্তু মেডিচিনটো খাই যোৱা নাই মই জানো নাই তুমি মোক SMS কৰি আছোঁ মই ফাৰ্মাচীৰ পৰা মই কিনিলোঁ মই তাক গালি পাৰিছোঁ তই অন্ততঃ এইটো বয়সত কেয়াৰিং হবিচোন কিন্তু এটা কথা ঠিক জুবিন গাৰ্গ কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি যিমান পাৰে অসুখীয়া দেহাৰে হ'লেও সি অন্ততঃ নিজৰ ক্ষেত্ৰত সি অলপ কনচিয়াছ আছিল এইটোত সি আপোন বোলা হৈ গ'ল আৰু ইমান বেছি ভাল পাইছিল সিদ্ধাৰ্থক নিজৰ ভাইতকৈও আপোন আৰু সেই সিদ্ধাৰ্থই সি চিতাত জ্বলি গ'ল তাৰ পৰা এবাৰো চাব মন নগ'ল নে যে দাদা গুচি গ'ল আমাৰ মাজৰ পৰা